হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি আমি আহিছোঁ শ্বহীদ স্মাৰকত, বৰাগাঁৱত থকা শ্বহীদ স্মাৰকক মই আহিছোঁ আৰু মোৰ দেউতা আহিছে। আমি একেলগে আহিছোঁ। এয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া চাই যাওক আপোনালোকে, ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াত ধুনীয়া একদম সুন্দৰ পৰিৱেশ আছে। এয়া ধুনীয়া ধুনীয়া নাজাৰা। এয়া আমি গৈ আছোঁ। ইয়াতে কেইখনমান ফটো উঠিলোঁ। এইবিলাক মানুহ আহি আছে, যাই আছে। আমি এতিয়া যাই আছোঁ। ইয়াতে ৰাতি পানীৰ চাগে লাইটৰ দেখায় আৰু গধূলি আহিলে আৰু বেছি ভাল দেখি, কিন্তু আমি দিনতে আহিলোঁ। ইয়াত ইয়াৰ কাষে কাষে ধুনীয়াকৈ ফুলো ৰোৱা আছে। এইখিনি আছে খালৰ নিচিনা পানী বহুত ভাল লাগে এইখিনি জেগাত। ইয়াৰ বাহিৰত এই গানবোৰ বজাই থাকে, গান বজাই থাকে আৰু ভালো লাগে এইবিলাক গান বজাই থাকিলে। ইয়াত বহুত শ্বহীদসকলৰ মূৰ্তিবিলাক সজোৱা আছে। এইবিলাক তেনেকৈ মূৰ্তিবোৰ আছে ইয়াতে। এইখিনি জেগাত কিন্তু এচি আছে দেই। তেনেকৈ আমি উঠিলোঁ, কেইখনমান ফটো উঠিলোঁ। নৰিয়াল এইটো ভিডিঅ' মই বনাইছিলোঁ, ইউটিউবত দিব পাৰোঁ মই। এয়া হ'লোঁ মই। ইয়ালৈ আহি বহুত ভাল লাগিলে। আপোনালোকেও ইয়ালৈ আহক আৰু বহুত ভাল পাব আহি। বহুত শান্তিৰ ঠাই হয়। সেই কিছুমানে ইয়াত শ্বহীদবোৰক ঘৰৰ মানুহে গামোচাবোৰ পিন্ধাইছে। এইবোৰ ফটো হৈছে সেই আকৌ তেতিয়াৰে যেতিয়া যুদ্ধ বিগ্ৰহ হৈছিল তেতিয়াৰে বাতৰি কাকতত ওলোৱা সেইবোৰ ফটোবোৰ দিয়াই আছে আৰু আছাম ট্ৰিবিউনৰ। তেনেকৈ এইখন অসমৰ ডাঙৰকৈ মেপ বনাই থোৱা আছে। জয় অসম বুলি লিখা আছে। তেনেকৈ এইখিনি ফটো উঠিব পাৰিব, ধুনীয়া লগা। এয়া আমি বাহিৰ ওলালোঁ ভিতৰৰ পৰা। এইখিনিত ধুনীয়া একদম বহুত ধুনীয়া একদম নাজাৰা হয়। অৱশেষত ভিডিঅ'টো শেষ কৰা সময় আহি গৈছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আকৌ তেনেকৈ বেল আইকনটো প্ৰেছ কৰি দিব। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব দেই। এইটো মোৰ নতুন ইউটিউব চেনেল হয়, উৰিষ্যা দ্য ভিলেজ গাৰ্ল। তো থেংক ইউ ছ' মাছ।